মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সংগীতাছ ক্লাছৰুম চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ। চেনেলটো যদি এতিয়াও তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনে ধৰণৰ আৰু ভিডিঅ' তোমালোকে চাই থাকিব পাৰা। এতিয়া ব'লাচোন আজি আমি তোমালোকৰ ইংৰাজী প্ৰথম কবিতা ও লুক এট দ্য মুন কবিতাটিৰ এক্টিভিটিখিনি কৰোঁগৈ। ইয়াত কি দিছে চোৱা, লেটছ ফাইণ্ড হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজিলোঁ এই তলৰ কুৱেশ্যনকেইটা কৰিবলৈ দিছে। প্ৰথমতে কি দিছে চোৱা, হোৱাট ইজ দ্য নেম অফ দ্য পইম। মই তলত দি দিছোঁ চোৱা, আমি উত্তৰটো কি বুলি লিখিম, দ্য নেম অফ দ্য পইম ইজ লুক এট দ্য মুন। হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। এয়াৰ হৈছে বায়ু, কিন্তু ইয়াত কবিতাটোত আকাশৰ কথা কৈছে যে আকাশত লেম্পৰ দৰে কাক লাগিছে। কাক লাগিছিল? জোনবাইটো, নহয়নে বাৰু? তেতিয়া আমি কি বুলি লিখিম চোৱাচোন, কি বুলি লিখিছোঁ, দ্য মুন লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। জোনবাইটোক আকাশত লেম্পৰ দৰে লাগিছে। চি নম্বৰটো চোৱা, হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি ইজ স্মলাৰ। জোনবাইটো যেতিয়া সৰু হৈ থাকে তেতিয়া কেনেকুৱা লাগে দেখিবলৈ? কেনেকুৱা লাগিছিল? ধনুৰ নিচিনা, নহয়নে বাৰু? এতিয়া আমি উত্তৰটো কি বুলি লিখিম চোৱা, দ্য মুন লুকছ লাইক এ বৌ হুৱেন চি ইজ স্মলাৰ। জোনবাইটো ধনুৰ নিচিনা লাগে যেতিয়া তাই সৰু হৈ থাকে। হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি গ্ৰ'জ বিগাৰ। জোনবাইটো যেতিয়া ডাঙৰ হৈ আহে তেতিয়া তাইক কেনেকুৱা লাগে? কেনেকুৱা লাগে? ইংৰাজী অ আখৰটোৰ দৰে লাগে, নহয়নে? তেতিয়া কি বুলি লিখিম আমি চোৱাচোন, দ্য মুন লুকছ লাইক এন অ হুৱেন চি গ্ৰ'জ বিগাৰ। যেতিয়া জোনবাইটো ডাঙৰ হয় তেতিয়া তাইক কেনেকুৱা লাগে? ইংৰাজী অ আখৰটোৰ দৰে লাগে। বুজিলানে বাৰু? এতিয়া তলত চোৱা, এই তলৰ এইকেইটা কি দিছে, ৰাইমিং শব্দ লিখিবলৈ দিছে। টুক আমি কি বুলি লিখিম? আমি কবিতাটো পঢ়িলেই আমি তাত বিচাৰি পাম টুক। ইয়াৰ ৰাইমিং শব্দ কি হ'ব চোৱা, ইফালে লুক, নুন, মুন, হেয়াৰ, এয়াৰ, ফাদাৰ, মাদাৰ, বুকছ, লুকছ, ৰেম্প, লেম্প, কাউ, নাও, টলাৰ, স্মলাৰ। বুজি পালানে বাৰু? ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।